নমস্কাৰ, এই মুহূৰ্তত আইবৈছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আনহাতে ৰাজ্যৰ কৃষকসকলৰ বেংক একাউণ্টত পুনৰবাৰ সোমাব ৩,০০০ কোটি টকা। বন্ধুসকল, প্ৰত্যেক মাহতে ৩,০০০ কোটি টকা লাভ কৰিব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে যিকোনো এটা SHG চেণ্টাৰত গৈ এতিয়া আবেদন কৰক, কিয়নো আপোনালোকৰ বেংক একাউণ্টত অতি সোনকালে টকা সোমাব। এই কামখিনি নকৰিলে আপোনালোকে টকা লাভ নকৰিব। লগতে অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত ইতিমধ্যে সোমাই গৈছে। যিসকলৰ সোমোৱা নাই তেওঁলোকে এবাৰ কমেণ্ট কৰি জনাব। বন্ধুসকল, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, একেলগে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, নমস্কাৰ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ড্ৰাগছ চোৰাৰ পৰা কিদৰে সন্তানক দূৰত ৰাখিব পাৰি সেই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ড্ৰাগছ চোৰাৰ পৰা কিদৰে সন্তানক দূৰত ৰাখিব পাৰে সেই কথা ক'লে মুখ্যমন্ত্ৰীয়ে। উত্তৰ গুৱাহাটী স্থিত আউনীআটী শাখা সত্ৰৰ উদ্যোগত অনুষ্ঠিত 3দিনীয়া নামঘৰ সমাৰোহৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কৃষ্ণ ভক্তিৰ কথা উল্লেখ কৰি কৃষ্ণ ভক্তিৰ জৰিয়তে যে সন্তানক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰাই ৰাখিব পাৰি, সংস্কাৰী কৰি গঢ়ি তুলিব পাৰি সেই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে পৰিয়ালত কৃষ্ণ ভক্তিৰ জোৱাৰ সৃষ্টি হ'লে সেই পৰিয়ালত কোনো ধৰণৰ অপায় অমংগল আহিব নোৱাৰে। বাহ্যিক প্ৰভাৱত আজিৰ ডেকা শক্তিৰ কিছু অংশ যি ধৰণে বিপথে পৰিচালিত হৈছে সেই অংশক সঠিক পথলৈ আনিবলৈ আৰু ড্ৰাগছ মদ আদিৰ পৰা দূৰত ৰাখিবলৈ একমাত্ৰ পথ হৈছে শৈশৱতে শিশুৰ মনত কৃষ্ণ ভক্তিৰ জাগৰণ সৃষ্টি কৰা। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমত নৱ বৈষ্ণৱ ধৰ্মৰ এটা নতুন যুগৰ সৃষ্টি কৰিছিল। মহাপুৰুষ মাধৱদেৱ, হৰিদেৱ, দামোদৰ দেৱ অসমৰ এই নৱ বৈষ্ণৱ ভক্তি আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ প্ৰদৰ্শনত তেখেতৰ আধ্যাত্মিক দৰ্শনত কেন্দ্ৰ কৰি অসমত গঢ়ি উঠা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনে সমগ্ৰ ভাৰতবৰ্ষৰ নৱ বৈষ্ণৱ ধৰ্মৰ সৈতে একত্ৰীকৰণ হৈ কৃষ্ণ ভক্তিৰ এক অদ্ভুত জাগৰণ সমগ্ৰ দেশখনতে সৃষ্টি কৰিছিল। বাহ্যিক প্ৰভাৱত আজিৰ ডেকা শক্তিৰ কিছু অংশ যি ধৰণে বিপথে পৰিচালিত হৈছে ড্ৰাগছ মদ আদিৰ পৰা দূৰত ৰাখিবৰ বাবে একমাত্ৰ পথ হৈছে সৰুতে সন্তানৰ মনত কৃষ্ণ ভক্তিৰ এটা জাগৰণ সৃষ্টি কৰা। তেতিয়াই সৰুতে পৰিয়ালত কৃষ্ণ ভক্তিৰ জাগৰণ হ'ব, ল'ৰা ছোৱালীয়ে সংস্কাৰৰ মূল্য বুজি পাব আৰু সংস্কাৰৰ পথেৰে আগবাঢ়ি কৃষ্ণৰ লগত একত্ৰীকৰণ হ'বলৈ চেষ্টা কৰিব। সিমানেই আমাৰ পৰিয়াল, আমাৰ অসমখন আৰু অধিক আগুৱাই যাব। তেওঁ ইয়াকো কয় যে সমাজত জাত পাত সংকীৰ্ণতা সেয়া ভগৱান সৃষ্টি কৰা নাই। ভাগৱত গীতাত মহাপ্ৰভু কৃষ্ণই বাৰে বাৰে কৈ গৈছে গুণ আৰু কৰ্মৰ ভিত্তিতে জাতিৰ সৃষ্টি হয়, বংশ আৰু জন্মৰ ভিত্তিত জাতিৰ সৃষ্টি নহয়। এই সংকীৰ্ণতা ত্যাগ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উদাৰ সৃষ্টিভংগীৰে বৰ অসমৰ এক মহান জাতীয়। দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে পৃথককৈ ৰখা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগত হোষ্টেল আৱাসিক ডক্টৰ পৰমানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ মন্তব্য। পৃথককৈ ৰখা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱাগত হোষ্টেল আৱাসিক বিশ্ববিদ্যালয় পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ মন্তব্য। ৰাজ্যক কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ অব্যাহত তীব্ৰ প্ৰতিক্ৰিয়া। সমানে সমানে দ্ৰুতগতিত চলিছে তদন্ত প্ৰক্ৰিয়া। ইয়াৰ মাজতে এই ঘটনাৰ তদন্ত সন্দৰ্ভত সংবাদ মেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালে। পঞ্জীয়কগৰাকীয়ে জানিবলৈ দিয়ে যে উচ্চ স্তৰীয় কমিটিয়ে ৰেগিং কাণ্ডক লৈ প্ৰতিবেদন দাখিল কৰা বাবে সময় নিৰ্ধাৰণ কৰি দিছিল যদিও অতিৰিক্ত সময় বিচাৰিছে তদন্ত সমিতিয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা 5জন অভিযুক্ত ছাত্ৰৰ সাক্ষ্য গ্ৰহণৰ বাবে উচ্চ স্তৰীয় কমিটিক অনুমতি দিয়া নাই। সোমবাৰৰ ভিতৰত আদালতে অনুমতি দিয়াৰ সম্ভাৱনা আছে বুলিও জনায় পঞ্জীয়কগৰাকীয়ে। ইফালে বৰ্তমানেও অধৰুৱা হৈ আছে উচ্চ স্তৰীয় কমিটিৰ তদন্ত প্ৰক্ৰিয়া। সমান্তৰালভাৱে এণ্টি ৰেগিং কমিটিয়েও অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। পঞ্জীয়কৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদ মেলযোগে সদৰি কৰে। ভৱিষ্যতে যাতে ৰেগিং কাণ্ড সংঘটিত হ'ব নোৱাৰে তাৰ বাবে নৱাগত ছাত্ৰসকলক পৃথককৈ ৰখাৰ ব্যৱস্থা কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। লগতে আনন্দ শৰ্মাৰ স্বাস্থ্যৰ প্ৰতিটো মুহূৰ্তৰ খবৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লৈ থকা বুলিও এক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ ৰাজ্যৰ 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসম আন্দোলন কল্যাণ লেছ লৈ অতিৰিক্ত 5 কোটি টকাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। অসম আন্দোলন কল্যাণ লেছ লৈ ৰাজ্য চৰকাৰ অতিৰিক্তভাৱে আগবঢ়াব 5 কোটি টকা। সেই অসম আন্দোলনৰ শ্বহীদ, আহত আৰু নিৰ্যাতিত যদি ব্যক্তিৰ তথ্যসমূহ
একত্ৰিতভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অসম চুক্তি ৰূপায়ণ বিভাগক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত জনতা ভৱনত অসম আন্দোলন কল্যাণ নেছৰ সৈতে অনুষ্ঠিত এক বৈঠকত অতিৰিক্তভাৱে এই নেছ পুঁজিলৈ আৰু 5 কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে অসম আন্দোলন কল্যাণ নেছৰ পুঁজি পূৰ্বতে 5 কোটি টকাৰে গঠন কৰা হৈছিল। অতিৰিক্ত এই পুঁজিৰে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াল তথা আন্দোলনত আতিশয্যৰ সন্মুখীন হোৱা পৰিয়ালসমূহলৈ বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে ধন আগবঢ়োৱা হ'ব। বৈঠকত মন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালসমূহৰ তৰফৰ পৰা চন্দ্ৰকান্ত তালুকদাৰকে ধৰি দীৰ্ঘ পৰ্যায়ৰ বিষয়ববী উপস্থিত আছে। লগতে ৰাজ্যৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে হিন্দু সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰা আজমলক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ। অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ চমুকৈ এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে শেহতীয়াকৈ কৰা সাম্প্ৰদায়িক মন্তব্যক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি গিৰিৰাজ সিঙে সীমিত হোৱাৰ বাবে আমি জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এখন আইন প্ৰস্তুত কৰিব বিচাৰোঁ। আইনখন কঠোৰ হ'ব লাগে আৰু হিন্দু আৰু মুছলমান উভয়ে অনুসৰণ কৰিব লাগে। যিসকলে ইয়াক অনুসৰণ নকৰে তেওঁলোকে আইন অনুসৰি শাস্তি দিয়া উচিত আৰু তেওঁলোকৰ ভোটদানৰ অধিকাৰো কাঢ়ি লোৱা উচিত, তেওঁ উল্লেখ কৰে।